30 কোটি বছৰ আগতে পৃথিৱীত এখনো দেশ নাছিলে। মহাকাশত যোৱা মানুহে মনত যিমান দুখ হ'লেও কাণ দিব নোৱাৰে। আকাশত দেখা তৰাবোৰৰ পোহৰ আজি নহয়, বৰং আজিৰ পৰা লাখ লাখ কোটি কোটি বছৰ আগৰ। আমাৰ মগজুত এদিনত প্ৰায় 50,000টা চিন্তা আহে। বন্ধু, এনেকুৱাই 12টা আজব তথ্য লৈ আপোনাৰ আগত পুনৰ উপস্থিত হৈছে। যিকেইটা তথ্য জনাৰ পাছত আপুনি এটাই শব্দ ক'ব, চিম্পলি ৱাও। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তথ্য নম্বৰ 12। আপুনি জানি আচৰিত হ'ব যে হাতীয়ে নিজৰ ভৰি খোজ কঢ়াৰ বাহিৰেও শুনাৰ বাবেও ব্যৱহাৰ কৰে। হাতী এটাই যেতিয়া খোজ কাঢ়ে তেতিয়া মাটিত এক বিশেষ প্ৰকাৰৰ কম্পনৰ সৃষ্টি হয়। এই কম্পনৰ দ্বাৰা হাতীয়ে আশে-পাশে থকা বেলেগ হাতীৰ অৱস্থিতিৰ বিষয়ে জানিবলৈ সক্ষম হয়। কিছু আজব নহয়নে? তথ্য নম্বৰ 11। আপুনি মহাকাশত গ'লে কেতিয়াও কাণ দিব নোৱাৰে, কাৰণ মধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে তাত চকু পানীয়েই নোলায়। তথ্য নম্বৰ 10। আপুনি জানেনে ডাইনছৰৰ ৰং কি আছিল? আচল কথাটো এইটোৱে যে ডাইনছৰৰ ৰং আচলতে কি আছিল, এই তথ্যটো এতিয়ালৈকে কোনো বিজ্ঞানীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। তথ্য নম্বৰ 9। আপুনি জানি আচৰিত হ'ব যে আমাৰ সৌৰজগতত বৃহস্পতি গ্ৰহক বাদ দি বাকী যিকেইটা গ্ৰহ আছে, সেই গোটেইকেইটা গ্ৰহক লগালেও যিটো গ্ৰহৰ সৃষ্টি হ'ব, সেই গ্ৰহটোৰ আকাৰ বৃহস্পতিতকৈ কমেই হ'ব। অৰ্থাৎ বৃহস্পতিৰ আকাৰ ইমানেই বিশাল যে বাকী গ্ৰহকেইটা লগালেও বৃহস্পতিৰ আকাৰক কেতিয়াও পাৰ কৰিব নোৱাৰে। গতিকে ভাবি চাওকচোন বৃহস্পতি গ্ৰহটো কিমান বিশাল হ'ব পাৰে। তথ্য নম্বৰ 8। এজন ব্যক্তিয়ে আহাৰ গ্ৰহণ নকৰাকৈ এমাহলৈকে থাকিব পাৰে, কিন্তু পানী নোখোৱাকৈ 7 দিনো থাকিব নোৱাৰে। যেতিয়া শৰীৰত পানীৰ পৰিমাণ 1%তকৈ কম হৈ যায় তেতিয়া আপোনাৰ পিয়াহ লাগে। যদি মানুহৰ দেহৰ পানীৰ পৰিমাণ 10%তকৈ কমি যায় তেতিয়া মানুহ এজনৰ মৃত্যু হয়। তথ্য নম্বৰ 7। এটা কথা জানি আপুনি আচৰিত হৈ উঠিব। আমি আকাশত যিবোৰ তৰা তিৰবিৰাই থকা দেখা পাওঁ, সেইবোৰ হয়তো ইতিমধ্যে ধ্বংস হৈ গৈছে। শুনিবলৈ কিছু আচৰিত যেন লাগিলেও কথাটো সত্য। আমি আকাশত দেখা তৰাবোৰ আচলতে লাখ লাখ আলোকবৰ্ষৰ পূৰ্বত কোনোবা গ্ৰহ বা নক্ষত্ৰৰ পৰা নিৰ্গত হৈ অহা পোহৰহে মাত্ৰ। 1 আলোকবৰ্ষ মানে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব। 1 ছেকেণ্ডত পোহৰে প্ৰায় 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। তেনে ক্ষেত্ৰত লাখ লাখ বছৰ আগতে হ'লে ভাবি চাওক সেই তৰাটো পৃথিৱীৰ পৰা কিমান দূৰত্বত থাকিব। এই দূৰত্ব আমাৰ কল্পনাৰো অতীত। অৰ্থাৎ লাখ লাখ বছৰ পিছত আহি সেই পোহৰ আমাৰ চকুত পৰিছে। এই সময়ছোৱাৰ ভিতৰত হয়তো কোনোবা নক্ষত্ৰ ধ্বংসও হৈ গৈছে। ভাবি চালি আচৰিত নালাগেনে? তথ্য নম্বৰ 6। পৰমাণু বোমৰ শক্তি কিমান হ'ব পাৰে বাৰু? ইয়াৰ শক্তিৰ ধাৰণা আপুনি এই কথাটোৰ পৰাই কৰিব পাৰে যে যদিহে 15 কিলোটন ওজনৰ 11টা পৰমাণু বোমৰ ব্যৱহাৰ পৃথিৱীত কৰা হয়, তেন্তে আকাশত ক'লা ধোঁৱাৰে আবৃত এনেকুৱা এটা বৃহৎ আৱৰণৰ সৃষ্টি হ'ব, যাৰ ফলত সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহিব নোৱাৰা হ'ব আৰু চাৰিওফালে অন্ধকাৰময় হৈ পৰিব। ইয়াৰ দ্বাৰা পৃথিৱীত এনেকুৱা কিছুমান বেমাৰৰ সৃষ্টি হ'ব যাৰ কল্পনাই হয়তো আপুনি কৰিব নোৱাৰে। তথ্য নম্বৰ 5। এই ফটোখন চাওক। ভালদৰে চাইছেনে ফটোখন? এইখন পৃথিৱীৰ আটাইতকৈ দুখজনক ফটোবোৰৰ ভিতৰত এখন হয়। এই ফটোখন 1994 চনত চুডান নামৰ দেশ এখনত চলা দুৰ্ভিক্ষৰ সময়ত এখন অতি মৰ্মান্তিক ফটো। এই ফটোখন তুলিছিল চাউথ আফ্ৰিকাৰ কেভিন কেৰ্টাৰ নামৰ এজন ফটোগ্ৰাফাৰে। এই ফটোখনত এটা ভোকাতুৰ শিশু অসহায় অৱস্থাত মৃত্যুৰ হিয়ন গনি পৰি থকা দেখা যায় আৰু ইয়াৰ ঠিক পিছফালে এটা সগুনে শিশুটিৰ মৃত্যু হোৱালৈকে বাট চাই থকা দেখা যায়। সকলোতকৈ ইণ্টাৰেষ্টিং ফেক্টটো হৈছে এইটোৱেই যে এই ফটোখন তোলাৰ পাছত কেভিন ইমান বেছি দুখী হৈ পৰিছিল যে মাত্ৰ 33 বছৰ বয়সতে তেখেতে আত্মহত্যা কৰে। তথ্য নম্বৰ 4। প্ৰায় 30 কোটি বছৰ আগতে এই পৃথিৱীখনত এখনো দেশ নাছিলে। হয় বন্ধু, প্ৰতিখন মহাদেশ সেই সময়ত একেলগ লাগি আছিল আৰু একেলগ হৈ থকা এই মহাদেশৰ থোপটোক বিজ্ঞানীসকলে পাঞ্জিয়া নামেৰে নামাকৰণ কৰিছিল। বিজ্ঞানীসকলৰ মতে মহাকাশৰ পৰা অহা উল্কাপিণ্ডই পৃথিৱীত খুন্দা মৰাৰ ফলত অবিভাজিত অংশটো ভাগ ভাগ হোৱাৰ আৰম্ভ কৰিলে আৰু ইয়াৰ ফলতে আজিৰ 7খন মহাদেশৰ সৃষ্টি হ'ল। বিজ্ঞানীসকলৰ মতে অনাগত 25 কোটি বছৰ পাছত এই সকলোবোৰ মহাদেশ পুনৰ একলগ হ'ব। তথ্য নম্বৰ 3। আপুনি জানেনে বিশ্বখনৰ ভিতৰত কেৱল 1% পানীহে খোৱাৰ যোগ্য বুলি? হয় বন্ধু, ঠিকেই শুনিছে। পৃথিৱীত যিমান পানী আছে তাৰে কেৱল 1%হে খোৱাৰ যোগ্য। খোৱাৰ যোগ্য এই পৰিষ্কাৰ পানীৰ ভিতৰত প্ৰায় 90% পানী এণ্টাৰ্কটিকাত বৰফৰ ৰূপত জমা হৈ আছে। ইয়াতকৈ ইণ্টাৰেষ্টিং তথ্য এইটোৱেই যে 1% পৰিষ্কাৰ পানীৰ মাত্ৰ 0.003% পানীৰ ব্যৱহাৰহে হয়। তথ্য নম্বৰ 2। মানুহৰ মগজুত অথবা ব্ৰেইনত এদিনত প্ৰায় 50,000টা চিন্তা আৰু ইয়াৰে 70% চিন্তাই নেতিবাচক অৰ্থাৎ নিগেটিভ হয়।
তথ্য নম্বৰ 1, আপোনাৰ মগজুত প্ৰায় 73% পানী থাকে। যদি আপোনাৰ মগজুত 2% পানীৰো নাটনি হয়, তেনে ক্ষেত্ৰতো আপোনাৰ মগজুৱে ঠিকমতে কাম কৰিব নোৱাৰা হয়। সেয়েহে পিয়াহ লাগিলে পানী নোখোৱাকৈ কেতিয়াও নাথাকিব।